মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ পঢ়াশালী হোৱাটছএপ গ্ৰুপলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মই পঞ্চম শ্ৰেণীৰ গণিতৰ তৃতীয় পাঠ কালি আৰু পৰিসীমা, এই পাঠটিৰ কালিৰ ওপৰত তোমালোকক এটা সাম্যক ধাৰণা দিবলৈ চেষ্টা কৰিম। তোমালোকে ইতিমধ্যে বৰ্গ, আয়ত, ত্ৰিভুজ, বৃত্ত এই ক্ষেত্ৰবিলাক তোমালোকে প্ৰত্যেকেই চিনি পাইছা, আকৃতিবিলাক প্ৰত্যেকেই চিনি পাইছা। এতিয়া আমি এই আকৃতিবিলাকৰ ক্ষেত্ৰফল বা কালি বুলি ক'লে আমি কি বুজি পাওঁ? কাৰণ আমি কালি বা ক্ষেত্ৰফল বুলি ক'লে কি বুজি পাওঁ? যে যিকোনো এটা বস্তুৰ আগুৰা ঠাইখিনি বা আগুৰা ক্ষেত্ৰখিনি কি বুলি কয়? কালি বা ক্ষেত্ৰফল বুলি কয়। ধৰা মোৰ ওচৰত এইখন এখন কিতাপ আছে, মোৰ ওচৰত কিতাপ আছে। তোমালোকে এখন দেখিলে গম পাবা এইটো এটা কি হৈছে? সম্পূৰ্ণৰূপে আয়তৰ আকৃতি। মই যদি ইয়াক দুখন কাগজ দি ঢাকি দিবৰ চেষ্টা কৰোঁ, এই দুখন কাগজ দি মই ইয়াক ঢাকি দিছোঁ এনেকৈ, দেখিছা সম্পূৰ্ণৰূপে ঢাক খাই গৈছে। এয়া সম্পূৰ্ণৰূপে ঢাক খাই গৈছে, হয়নে? সম্পূৰ্ণৰূপে ঢাক খাই গৈছে। এই ক্ষেত্ৰতো সম্পূৰ্ণৰূপে ঢাক খাই গৈছে। অৰ্থাৎ এই আয়ত ক্ষেত্ৰটোৰ এই কিতাপখনৰ এই আয়ত ক্ষেত্ৰটোৰ যদি এই ঠাইখিনি যে আমি এই কাগজ দুখন যে ঢাকি দিছোঁ, অৰ্থাৎ এই কাগজ দুখনে ইয়াৰ যিমানখিনি ঠাই আগুৰিছে সেই ঠাইখিনি হৈছে ইয়াৰ ক্ষেত্ৰফল বা কালি। অৰ্থাৎ এই ভিতৰৰ ঠাইখিনি, এই ঠাইখিনি যিমানখিনি ঠাই আছে সেই ঠাইখিনিকে আমি কি বুলি ক'ম? ক্ষেত্ৰফল বা কালি বুলি ক'ম। মই এটা আয়তত দেখালে তোমালোকে ভালকৈ বুজি পাবা। এইটো ধৰা এটা আয়ত আকৃতি, নহয় জানো? এইটো এটা আয়ত আকৃতি, সকলোৱে দেখিছা, এইটো এটা আয়ত আকৃতি। এই আয়ত আকৃতিটোৰ ভিতৰত এই আয়তটোৰ ভিতৰৰ ঠাইখিনি, এই ভিতৰৰ ঠাইখিনি এই গোটেই ভিতৰৰ ঠাইখিনি যিমানখিনি ঠাই আগুৰি আছে, এই ভিতৰৰ ঠাইখিনি এনেকৈ যিমানখিনি ভিতৰৰ ঠাইখিনি আগুৰি আছে, এই গোটেই ঠাইখিনিকে আমি কি বুলি ক'ম? ইয়াৰ কালি বা ক্ষেত্ৰফল বুলি ক'ম। ঠিক তেনেকৈ প্ৰত্যেকটো ক্ষেত্ৰতে বৰ্গৰ ক্ষেত্ৰতো ধৰা হ'ব, ত্ৰিভুজৰ ক্ষেত্ৰতো ধৰা হ'ব। এই ভিতৰৰ ঠাইখিনি যে আগুৰি আছে ঠাইখিনিকে আমি কি বুলি ক'ম? ক্ষেত্ৰফল বা কালি বুলি ক'ম। মই ভাবোঁ তোমালোকে বুজি পাইছা। ইয়াৰ পিছত আমি পৰিসীমাৰ বিষয়ে পিছত আমি পঢ়িম। প্ৰথমতে তোমালোকে ক্ষেত্ৰফলৰ বিষয়ে জানি লোৱা। ক্ষেত্ৰফলৰ বিষয়ে আমি কি বুজি পাইছোঁ? যে যিকোনো এটা ক্ষেত্ৰফল বুলি ক'লে আমি কি বুজি পাম? যিকোনো এটা বস্তুৱে আগুৰা ঠাইখিনি, ক্ষেত্ৰখিনিক আমি কি বুলি ক'ম? ক্ষেত্ৰফল বুলি ক'ম। সকলোৱে বুজি পাইছা নিশ্চয়? ধন্যবাদ।